সাজিলো খামিতা মৰণি লৰা দিতে অকাশনী খনি মনেৰে হাই এভৰিৱান, গুড ইভিনিং। আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। মোৰ খবৰ বৰ্তমান ভাল। আজি আবেলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি এতিয়া অলপ ওলাই গৈছোঁ ভণ্টিহঁতৰ লগত, গোটেই তিনিজনী লগ হৈছোঁ। ঘৰলৈ আহিছোঁ যে ভণ্টিহঁতো আছে, তাকে অলপ ওলাই যাওঁ। মানে কি বেটি পাৰ্লাৰলৈ যাওঁ, বেটি চুলিটো কাটি লৈ আহোঁ, যিহেতু দীঘল হৈছে আৰু গৰমটো যি পৰিছে। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আবেলি সময়ত ওলাই আহি এনেও ভাল লাগে, খোজকাঢ়ি ভাল লাগে, সেইকাৰণে খোজকাঢ়ি আহিছোঁ। আৰু ওচৰতে হয় ঘৰৰ বজাৰখন, আৰু পাৰ্লাৰ আছে। পাৰ্লাৰত ছোৱালী চুলি কাটিব লাগিব। চুলি চাওক, গৰমত চুলি পূৰা মানে দীঘল হৈ গৈছে, কাণত লাগি লাগি ধৰে, গতিকে কাটি দিওঁগৈ। থ্ৰেডিঙো কৰিব আছে। আৰু ভণ্টিহঁত হাই কৈ দে। হাই। গৈ আছোঁ এতিয়া লাহে লাহে। হাই এভৰিৱান, কালি যে ওলাই গৈছিলোঁ পাৰ্লাৰলৈ বুলি, তাত মানে কি হ'ল, কালি ভাগ্য ইমান বেয়া, পাৰ্লাৰ বন্ধ, চুলি কাটিব নাপালোঁ। তিনিখনকৈ গোটেইকেইখন বন্ধ হৈ থাকিলে, গধূলি হ'লগৈ যে। তাৰপিছতে কালি আৰু আহি পেলাই গা ইমান বেয়া হৈ গ'লগৈ, জ্বৰ চৰ্দি, কাহ পানী চেঞ্জ হ'ল যে, আৰু ইমান দূৰ আহিলোঁ গৰমত, গতিকে গা একেবাৰে বেয়া হৈ গ'ল, গতিকে ভিডিঅ' কৰিব নাপালোঁ। আজি টেবলেট খাই অকণমান ভাল পাইছোঁ, গতিকে আকৌ আজি ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ। কিমানখিনি দেখাব পাৰিম নাজানো, গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। কি খালটো ইগন'ৰ কৰিব দেই, লেতেৰা হৈ আছিলে। এইফালে নাৰিকল ৰুকিছে, নাৰিকল ৰুকা মানুহ পলাল দেই ভিডিঅ' বনোৱা দেখি। এইফালে পিঠা চালিছে, এইফালে ভাপত দিয়া পিঠা বনাই আছে। চৌকাটো ইগন'ৰ কৰিব, দিনতো ভাত বনালি যে, গতিকে লেতেৰা হৈ আছে। এইকেইটা হৈছেগৈ। আৰু নাৰিকল আৰু চেনি দিয়ে খাই মই বহুত ভাল পাওঁ। পূৰা সৰু সৰু মাছ বজাৰৰ পৰা আনি শুকুৱাই থৈছে। কোনে কোনে ভাল পায় বাৰু এনেকৈ চৌকাত শুকুওৱা, জুইত শুকুওৱা। এইকেইটা মানে বাহিৰত যে ৰ'দত শুকুৱাই মানুহে বেচে যে, মাখি কিবা কিবি পৰি থাকে, তেনেকুৱা নহয় আৰু পূৰা ফ্ৰেছ। অকণমান তেলত ভাজি খাই ভাল লাগে বা চাটনি কৰি খাই ভাল লাগে। এনেকৈ মায়ে শুকুৱাই দুইফালে দি পঠিয়াব বুলি শুকাই থৈছে, কাৰণ আমি অকণমান তেলত ফ্ৰাই কৰি খাই বহুত ভাল পাওঁ। এয়া ঘৰতে শুকুওৱা। আজি আমাৰ ঘৰত থকা ফুলকেইজোপা আপোনালোকক দেখুৱাম মই, মাৰ ঘৰত থকা। এনেও আমাৰ ইয়াৰ গাঁৱলীয়া পৰিৱেশটো দেখুৱাই দিওঁ। এইফালে আমি গৈ আছোঁ, মানে এইফালে আমাৰ গাঁৱৰ চবৰে খেতি পথাৰবোৰ থাকে। সূৰ্য অস্ত যোৱা সময় ন, ভাল লাগিছে। ইফালে পানী বেছি হৈছে যে, কঠীয়াবোৰ পূৰা ঢাক খাই গৈছে। এইফালেও ৰুৱে, কিন্তু ঠায়ে ঠায়ে কঠীয়াবোৰ মানে পূৰা পানীত ঢাক খাই গৈছে, পানী হৈ গৈছিলে। পৰিৱেশটো চাওক, এয়া পুখুৰী, ইফালে মাছ পূৰা এভেইলেবল থাকে। এইটো মাজত ৰাস্তা, মানুহৰ ঘৰো এতিয়া বহিছে দেই। ধুনু এইফালে খেতি কৰি থৈছে, মানে কঠীয়া পেলাই থৈছে, কিন্তু পানীৰ পৰা চব ঢাক খাই গৈছে। আমি এতিয়া এইফালে উভতি যাওঁ, লাহে লাহে আন্ধাৰ হ'ব হৈছে। আৰু আমি মানে প্ৰায় ইয়ালৈ খোজকাঢ়িব আহোঁ, যিহেতু মানে ভাল লাগে কিবা এটা, আৰু পৰিৱেশটো সঁচাকৈ ভাল লাগে। কিবা বতাহ, চেঁচা চেঁচা ঠাণ্ডা ঠাণ্ডা বতাহ, গৰমত আৰু টাউনীয়া পৰিৱেশত থাকি এনেও মানে কিবা ভাল নালাগে। এইটো পৰিৱেশত থাকি ভাল লাগে। আৰু চাবচোন, আপোনালোকে বেলেগত খোজকাঢ়িব গ'লে কিবা গৰম গৰমহে অনুভৱ হয়, বিশেষকৈ যান জঁট থকা ঠাই। তেনেকুৱা গাঁৱলীয়া পৰিৱেশত মানে খোজকাঢ়ি আহিও ভাল লাগে। গতিকে আমি আহোঁৱে, মই আহিলে মানে প্ৰায় আহোঁৱে, পথাৰ চাবলৈ আহোঁ। আমাৰ পথাৰো আছে ইয়াতে, খেতি পথাৰ। ঘৰত নকৰে যদিও বেলেগক লগাই দিয়ে। আৰু এতিয়া মানে চবফালে এইবোৰ পানী হৈ কঠীয়া কিবা কিবি ঢাক খাই গৈছে। মই ভণ্টিৰ লগত আহিছিলোঁ।
এতিয়া ঘৰলৈ বহুত আন্ধাৰ হৈছে ইহঁতকেইটাকো লৈ আহিছোঁ যে বেটেৰী নাই তাই শুলে তো এতিয়া ঘৰলৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আগতীয়াকৈ পাই যায় আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু আজি মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আকৌ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত আজিলৈ আহিছোঁ বাই বাই